ৰাতিপুৱাই অহা ৬.৭ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণিয়ে কঁপাই গ'ল সমগ্ৰ ৰাজ্যবাসী। ভূমিকম্পত ৰাজ্যৰ বিভিন্ন ঠাইত ক্ষয়ক্ষতিৰ হোৱাৰ দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ। এই দৃশ্য হৈছে উলুবাৰীস্থিত ছিগনেচাৰ ইনফিনিটি নামৰ এটা ফ্লেটৰ। এই ফ্লেটটোৰ কোঠাত এনেদৰে চিলিং ভাঙি পানী বৈ আহিছে। কেৱল এয়াই নহয়, ৰাজ্যৰ সুৰাৰ বিপণীসমূহতো এনেদৰে বিলাসী সুৰাৰ বটল ভাঙি ভূমিকম্পত ক্ষয়ক্ষতি হোৱাৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, ৰাইনো নিউজ 24।